মনুষ্য রূপী হে যিশু তুমি ধরালে নামি আহি মরত জনম ললাহি সৰগৰ মহিমাকো ত্যাগি তুমি আমাৰ বাবে প্ৰাণ দিলাহি পাপৰ পৰিত্ৰাণ পালো আমি মনুষ্য ৰূপী হে যিশু তুমি ধৰালে নামি আহি মৰত জনম ললাহি। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত জোহনে লিখা শুভবাৰ্তাৰ 11 অধ্যায়ৰ 37 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু তেওঁবিলাকৰ কোনোৱে ক'লে, যিজনে অন্ধৰ চকু মুকলি কৰিলে তেওঁ এই মানুহৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেননে? লাজাৰক মৈদামত থোৱা ইতিমধ্যে 4 দিন হৈছিল আৰু যীশুৱে পৰিয়ালসকলক লগ পাবলৈ আহিছিল। মৈদামৰ ওচৰত মৃত্যুৰ প্ৰভাৱ চাই যীশুৱে ক্ৰন্দন কৰিলে। কিছুমান যিহুদীবিলাকে লাজাৰৰ প্ৰতি তেওঁৰ প্ৰেম চালে, কিন্তু কিছুমানে তেওঁক প্ৰশ্ন কৰি আছিল। যীশুৱে এজন অন্ধক দৃষ্টি দিয়াৰ বিষয়ে সিহঁতৰ মনত আছিল আৰু সিহঁতে সেই ঘটনাৰ বিৱৰণ দি সুধি আছিল যে তেওঁ লাজাৰক সুস্থ কৰিবলৈ কিয় নাহিল। সিহঁতে এই কথা নুবুজিলে যে তেওঁ ঠিক সময়ত নিজ কাৰ্য প্ৰকাশ কৰে। সিহঁতে আত্মিক অন্ধৰ বিষয়ে অজ্ঞাত আছিল। প্ৰভু সেই ঠাইত এইকাৰণে আহিছিল যাতে তেওঁ মৃত লাজাৰক মৈদামৰ পৰা বাহিৰলৈ মাতি মৃত্যুৰ ওপৰত তেওঁৰ অধিকাৰক প্ৰকাশ কৰে। কেৱল প্ৰভু যীশু খ্ৰীষ্টহে পাপৰ ক্ষমা দিব পাৰে আৰু পাপৰ পৰিণাম মৃত্যু আৰু নৰক দণ্ডৰ পৰা ৰক্ষা কৰিব পাৰে। এই সত্যক বুজি পাবলৈ ঈশ্বৰে আপোনাৰ আত্মিক দৃষ্টি মুকলি কৰে যেন। এয়ে প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমাৰ প্ৰাৰ্থনা।